আজি আমি ইংলিশ টু বাংলা ডিকশনারি দুটা সেটিংৰ বিষয়ে কম যি দুটা সেটিং জানিলে আপোনাৰ ইংলিশ জনাত কেতিয়াও অসুবিধা নহয় কিন্তু যেতিয়া আপুনি ইংলিশৰ কোনো সেন্টেন্স পঢ়িব তাৰ শব্দৰ অৰ্থ লগে লগে পাই যাব তেতিয়া আৰু কি সমস্যা থাকিব তেন্তে মই আপোনাক প্ৰথমে লাইভ প্ৰুফ দেখুৱাই দি আছো যে মই কি কৰো এটা গুগলত সাৰ্চ কৰো যে হোৱাট ইজ কোভিড-19 ইয়াতে আহি গৈছে এই আনসাৰ তো মই কি কৰো ইয়াৰ পৰা যিকোনো এটা শব্দৰ অৰ্থ কপি কৰো কপি কৰাৰ লগে লগে চাব পাৰিছে ইয়াৰ শব্দৰ অৰ্থ আহি গৈছে আৰু এটা ওয়ার্ডত মই কপি কৰো কপি কৰাৰ লগে লগে চাব পাৰিছে ইয়াৰো শব্দৰ অৰ্থ আহি গৈছে আৰু এটা ওয়ার্ডক কপি কৰো কপি কৰাৰ লগে লগে চাব পাৰিছে এটো শব্দৰ অৰ্থ আহি গৈছে তাৰ পিছত আৰু এটা তে এনেকৈ যদি কেৱল কপি কৰি তাৰ শব্দৰ অৰ্থ পাই যাও তেন্তে যিকোনো আমি ইংৰাজীত যিকোনো সেন্টেন্স বা যিকোনো সামাৰি পঢ়ো তেন্তে মুহূৰ্তৰ ভিতৰত হেতু আমি বুজিব পাৰিম তেন্তে আৰু কি ইংৰাজীৰ সমস্যা আছে এনেকৈ যদি আমি মুহূৰ্তৰ ভিতৰত তাৰ শব্দৰ অৰ্থ পাই যাও তেন্তে আমাৰ ইংৰাজীৰ আৰু কোনো সমস্যা আছে নেকি নাই তাৰ পিছত মই আৰু এটা ইংলিশ টু বাংলা ডিকশনাৰি এটা সেটিংৰ বিষয়ে কওঁ যে ইংলিশ টু বাংলা ডিকশনাৰি যেতিয়া ওপেন কৰাৰ পিছত ৰাইট সাইডত যেটো অপচন থাকে যে OCR বুলি লিখা আছে ইয়াতে আপুনি কেতিয়াবা ক্লিক কৰিছে না যদি ক্লিক কৰা নাই তেন্তে এতিয়াই ক্লিক কৰি লওক চাব পাৰিছে ইয়াত ক্লিক কৰাৰ লগে লগে ক্যামেৰা আহি গৈছে এতিয়া আমি কি কৰো যি শব্দৰ অৰ্থ লাগে হেতুত মই কি কৰো ক্রপ কৰি দিও গ্ৰুপ কৰাৰ লগে লগে চাব পাৰিছে ইয়াৰ শব্দৰ অৰ্থ আহি গৈছে যদি আমি ইংলিশ টু বাংলা ডিকশনাৰি এই দুটা সেটিংৰ সহায়ত লগে লগে শব্দৰ অৰ্থ পাই যাও তেন্তে আমাৰ ইংলিশত কোনো সমস্যাই নাথাকিব কিয়নো মুহূৰ্তৰ ভিতৰত আমি শব্দৰ অৰ্থ পাই যাম যেটো আমাৰ লিখিব নালাগে কেৱল কপি কৰিয়ে তাৰ শব্দৰ অৰ্থ পাই যাও আৰু ফটো মাৰিয়ে তাৰ শব্দৰ অৰ্থ পাই যাও অতি কম সময়ৰ ভিতৰতে আমি এই শব্দৰ অৰ্থবোৰ জানিব পাৰিম যে মই প্ৰথম সেটিংটো কেনেকৈ কৰিলো কেৱল কপি কৰিয়ে তাৰ শব্দৰ অৰ্থ আনিলো তাৰ বিষয়ে আলোচনা কৰো যদি আপুনি গুগলত সাৰ্চ কৰি যিকোনো শব্দৰ অৰ্থ কেৱল কপি কৰিয়ে জানিব বিচাৰে তেন্তে আপুনি কি কৰিব প্ৰথমে আপোনাৰ ডিকশনাৰিটো ওপেন কৰি লওক ওপেন কৰি কি কৰিব সাইডত ৰাখি দিব সাইডত ৰাখি দিয়াৰ পিছত আপুনি কি কৰিব গুগলত যাব গুগলত যাই আপোনাৰ যি লাগে হিয়ে সাৰ্চ কৰক আৰু সাৰ্চ কৰাৰ পিছত আপুনি কি কৰিব যি শব্দৰ অৰ্থ লাগে আপোনাৰ সেই ওয়াৰ্ডত আপুনি কি কৰিব কপি কৰাৰ লগে লগে আপোনাৰ এইটো শব্দৰ অৰ্থ আহি যাব আপোনাৰ সন্মুখত আৰু 2 নম্বৰ সেটিংটো তো মই লাইভ প্রুফ দেখুৱাই দিলো এই আছিল ইংলিশ টু বাংলা ডিকশনাৰি আজিৰ দুটা সেটিং যি দুটা সেটিং জানিলে আমাৰ ইংলিশৰ সমস্যা প্ৰায় 90% সমাধান হৈ যাব মুহূৰ্তৰ ভিতৰতে আৰু পৰৱৰ্তী এনেকুৱা ভিডিঅ পোৱাৰ বাবে আমাক নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব তেন্তে আজিলৈকে একিনিয়া বাই